আমি আসলে ছাদত যেতিয়া খেতি কৰিম এনেকৈ কিছুমান সৰু সৰু মানে কাৰ্টুনত খেতি কৰা যায়। গতিকে মই বিশেষকৈ এনেকুৱা মাছৰ কাৰ্টুনত খেতি কৰোঁ। এতিয়া চাওকচোন, এইটো চাইনিজ নেমু বুলি কয় যে, চাইনিজ নেমু এই দেখিছেনে লাগিছে। আৰু যোৱাবাৰ দুটা ছিঙি খাইছিলোঁ। এইজোপা গছ বাঢ়োতেতো সময় লাগিব, সেইকাৰণে কি কৰিলোঁ, এই কাষৰ জেগাখিনি ব্যৱহাৰ কৰিছোঁ। মানে কি, যেতিয়া বস্তুৰ সময়খিনিও নাযায় আৰু যাতে জেগাখিনিও ব্যৱহাৰ হয়। এই জলকীয়া লগাই দিছোঁ। এই জলকীয়া গ্ৰ'থ দেখিছেনে কি ধুনীয়া হৈছে। জলকীয়া মানে ইমান মোটা হৈছে দেখিছেনে, আৰু লাগিছেও, বহুত লাগিছে। এই এনেকৈ জলকীয়া লাগিছে। তাতে আপোনাৰ এইবিলাক দেখিছেনে, বহুত ওখ হৈ গৈছে জলকীয়া কেইজোপা। এনেকুৱা 2-3 জাতৰ জলকীয়া। এজোপা হ'ল ক'লা জলকীয়া, এনেকৈ বহুত লাগিছে। এই দেখিছেনে, বহুত মানে লাগিছিলে। মই ছিঙিলোঁ, এই ছিঙাৰ পিছতহে মানে ভিডিঅ' কৰি দেখুৱাবলৈ মন গ'ল। আৰু এইজনক দেখিছে কেনেকৈ ৰখি আছে মোৰ ওচৰত। এনেকৈ মই য'তে যাওঁ তাতে চাই থাকেহি। আৰু এইডাল হ'ল আপোনাৰ মধুৰিআম। এই মধুৰিআমৰ জাতটো কি মই নাজানো, মানে ডাঙৰ মধুৰিআম যে সেইটো। বহুত কলি হৈছিলে, ফুলিছিলে, কিন্তু গছজোপাৰ যিখিনি তাৰ কেপাবিলিটি অনুসাৰে সি ৰাখিছে নিজে নিজে 4টা ৰাখিছে মানে। গতিকে এইকেইটা ডাঙৰ হ'লেও যথেষ্ট। আৰু এই জেগাখিনিও ঠিক তেনেকৈ মই আকৌ জলকীয়া লগাই দিছোঁ। মানে আমি যাতে জেগাখিনি মানে সৎ ব্যৱহাৰ হয়। আৰু এইখিনি সাৰখিনিও বহুত কিবাকিবি গোবৰ, বেছি গোবৰবিলাক যাতে কাষৰ মাটিখিনি ব্যৱহাৰ হৈ থাকে। আৰু এই গছজোপা যিহেতু সৰু, তাৰো ক্ষতি নহয়। গতিকে আমি তেনেকৈ আচলতে খেতি কৰিব লাগে। আৰু এইজোপা হ'ল লেচুজোপাও ডাঙৰ হ'বলৈ বহুত সময় আছে। ইয়াতো লগাইছিলোঁ, কিন্তু এই জলকীয়া পানীয়ে মাৰি পেলালে। এনেকৈ মৰি গ'ল দেখিছেনে, এয়া মৰি গ'ল জলকীয়া এজোপা। গতিকে আমি কি কৰিব লাগে, অলপমান জেগাতে আমি খেতি কৰিব পাৰোঁ, কিন্তু বুদ্ধি কৰি পেলাই। মানে যিটো গছৰ বেছি মাটি দৰকাৰ নহয়, জলকীয়াত বিশেষকৈ বেছি মাটি দৰকাৰ নহয়, গতিকে আমি সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ডাঙৰ গছৰ লগত মানে নেমুজোপাটো পিছলৈ ডাঙৰ হৈ যাব। গতিকে সেই এতিয়া বৰ্তমান সৰু হৈ আছে, গতিকে তাক আমি ওচৰৰ মাটিখিনি আমি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইখিনি জলকীয়া লগাই দিছোঁ এইডালতো আপোনাৰ মধুৰিআমজোপাৰ লগত। আৰু ই যেতিয়া ডাঙৰ হ'ব, এই গছজোপাই কিজানি 4টাৰ কাৰণে সি তাৰ নিজৰ গুৰিটো এইটো যিহেতু সি নিজে পাৰিব আৰু ডাঙৰ কৰিব। বহুত ফুলিছিলে, কিন্তু এতিয়া গৈ পেলাই 4টাহে আছেগৈ। ডাঙৰ বুলি কৈছিলে নাৰ্চাৰীয়ে। আৰু আমি নাৰ্চাৰীত গ'লে মানে তেওঁলোকক বুজাই দিব লাগে যে আমাক আচলতে কি লাগে। তেনেকুৱা ভুল মোৰো হৈছে, কাৰণ চেৰিজোপা নালাগা হ'ল। কি প্ৰজাতিৰ দিছিলে সেইটোতো নুসুধিলোঁ। এই তেনেকুৱা কিছুমান বস্তু ভুল হয়। কৰি কৰি যেতিয়া অভ্যাস হৈ যাব, তেতিয়া সেই বুদ্ধিখিনি